আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰিছেনে হৈছে কবি মনোৰঞ্জন বৰুৱাই। এতিয়া আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰিছেনে হৈছে, বাহিৰলৈ ওলাই চোৱাচোন পুৱা, কিমান বিষাদৰ কণিকা বিয়পি পৰিছে চৌদিশে। এনেহেন পুৱাত প্ৰায়ে আয়ে দবিয়াইছিল মোক, যাচোন বোকা পথাৰৰ চিগাৰালিটোত পাতি অহা চেপাটো চাই আহ, আজি চহৰৰ পৰা আলহী অহাৰ কথা। আকৌ কয়, যাচোন যা বোপা পথাৰলৈ, মাহনিত পিতাক অলপ সহায় কৰি দেগৈ। এইবাৰ মাহনি ডৰাই আমাৰ ভৰসা। কুঁৱলীৰ পথাৰত কেতিয়াবা গঁড় ওলাই আহে, হাতী ওলায়। ইমান পুৱাই পথাৰলৈ কিয় যায় পিতাই? পিতাইক লৈ বৰ চিন্তা হয়। আই কিন্তু চিন্তিত নহয়। জীৱনৰ হাতী খুজীয়া অভিজ্ঞতাৰে পুষ্ট আয়ে কয়, নহ'লে যে তোৰ পৰীক্ষাৰ ফিজ কেনেকৈ ওলায়, বছৰটোক কেনেকৈ খেদি